এক্সাম কেনেকুৱা হ'ল? এক্সাম মোবাইল দুটা নাই সেইকাৰণে বেয়া হ'ল। এক্সাম মানে কাহিনীটো এনেকুৱা ধৰণৰ হ'ল যে মই এতিয়া পঢ়ি আছোঁ তো BSc ছেকেণ্ড চেমত আৰু কিন্তু মই এতিয়া পৰীক্ষা দিবলৈ গৈ আছোঁ ফাৰ্ষ্ট চেমত আৰু হয়তো মোৰ লগৰে বহুত কেইজনে আজি পৰীক্ষা দি আছে মানে আজি হৈছে 16 তাৰিখ আৰু 16 তাৰিখে হয়তো বহুতে মোতকৈ আগত গৈ পেলাই হয়তো এতিয়ালৈকে টেবুলত বহিলেগৈ কিন্তু মই এতিয়া ব্লগটো আৰম্ভ কৰি দিছোঁ কাৰণ আপোনালোকেও জানক আমাৰ পৰীক্ষা কেনেকৈ হৈছে অপেন বুক নহয় দিয়ক অনলাইন এক্সাম কিন্তু সেই এক্সামো আপোনালোকে কিতাপ বহি মিলিব নোৱাৰে মানে কিতাপখনটো মুখৰ আগতে থাকিব বহিখনটো নোট চব মুখৰ আগতে থাকিব নোট চব মোবাইলতে আছে কিন্তু একো চাব নোৱাৰোঁ তেনেকুৱাই হৈছে আমাৰ পৰিস্থিতি আৰু তেনেকুৱাই হৈছে আমাৰ পৰীক্ষা আৰু কেনেধৰণে হ'ব ক'ত হ'ব কেনেধৰণে মানে এইবিলাক সকলোখিনি কৈ আছোঁ কিন্তু তাৰ আগতে কৈ থওঁ যে আমি মানে আগতেই এক্সাম দিব পাৰিলোহেঁতেন মানে যেতিয়া ইলেকশ্যন নোহোৱা হ'লে কিন্তু আমি মানে আমাৰ পৰীক্ষাটোৰ কাৰণে যিমানখিনি লাগে সিমানখিনি বুজোৱা হৈ গৈছিলে কিন্তু পৰীক্ষাটো হোৱা নাছিলে আৰু এতিয়া অফলাইন আৰু অনলাইন দুইটা মাধ্যমতে পৰীক্ষা পতা সিদ্ধান্ত লৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত দেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ষ্টুডেণ্টসকলৰ সেইটো পৰীক্ষা হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ইমান খবৰ নাৰাখোঁ আৰু যাব লাগে পৰীক্ষা দিব লাগে মানে বহিবগৈ লাগে আৰু এইবিলাক চলাব লাগে কাৰণ ভিডিঅ' কল হৈ থাকিব ভিডিঅ'ত ভাল লাগিব দেখিবলৈ চেহেৰাটো থপৰাটো ভাল লাগিব তেতিয়া নম্বৰ বা চান্স থাকে নাথাকে একো নাথাকে আহক ভুলতো নাভাবিব যে আপোনাৰ থপৰা চাই পেলাই আপোনাৰ নম্বৰ দিব আৰু এতিয়া বহি ল'লোঁ সি টেবুলৰ সন্মুখত আৰু কিতাপকেইখনো আছে কিন্তু আপোনালোকে নাভাবিব যে থপৰা দেখি পেলাই কিতাপ চাই পেলাই আপোনাৰ নম্বৰ দি দিব কাৰণ নম্বৰ পাবলৈ হ'লে আপুনি লিখিব লাগিব বিনা কিতাপ চাই পেলাই মানে কিতাপ নোচোৱাকৈ লিখিব লাগিব আৰু সেইটো মানে আমাৰ কাৰণে প্ৰব্লেম নহয় কাৰণ কেলৈ নহয় জানে কাৰণ আমাৰ সকলোখিনিয়ে বুজাই কমপ্লিট কৰি থৈছিলে আৰু এতিয়া জাষ্ট লিখি দিব লাগে 25 নম্বৰ লিখিব লাগে 50 নম্বৰ 25 নম্বৰ লিখিব লাগে 50 নম্বৰ পাম মানে যদি মই 20 কওঁ 40 পাম 40 কৰিলে 80 পাম 80টো কৰিবই নালাগে আমাৰ জাষ্ট 25 বা 26 নম্বৰ এখন পেপাৰ আহিব আৰু সেই পেপাৰখন কৰিব লাগে বছ এতিয়া হোৱাটছএপত নটিফিকেশ্যন আহিছে পেপাৰ আহিছে আৰু সেই পেপাৰখন দিছে 10-15 মিনিটৰ আগতে এতিয়া অলপ ভালদৰে চাই মেলি পৰীক্ষাত বহি দিওঁ আৰু এতিয়া গৈ পেলাই দিবগৈ লাগিব কলেজত মানে আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত আকৌ কলেজত গৈ পেলাই জমা দিবগৈ লাগিব গৈ আছোঁ কলেজলৈকে কলেজৰ দেখুৱাই আছোঁ লগৰ বন্ধুসকল লগ পাওঁ মন্তব্য লৈ আছোঁ যে তেওঁলোকৰ পৰীক্ষা কেনেকুৱা হ'ল আৰু এটা বিস্কুটবিলাক দি দিয়ক শেহতীয়াকৈ আৰু পৰীক্ষা আছে পংকজ কেনেকুৱা হ'ল এক্সাম পৰীক্ষা ভাল হোৱা পাৰ্টি খুৱাইছোঁ জিন্তু পৰীক্ষা ভাল হোৱা পাৰ্টি খুৱাইছোঁ আমি এটা লগ পাই গৈছোঁ উদ্ধৱৰ ৰুমত আহি পেলাই উদ্ধৱ ৰুমত এতিয়া নেকামিবি দেই বাচ্ছা চুইছ নি ৰুমতে এইটো আনবক্সিং কৰি লওঁ মানে কিবা হেৰি এসোপা লৈ আনিছিলোঁ চেক্সৰ পাত কি নহয় দাঁত নহয় এইকেইটা নিচিনা নহয় এইকেইটা নিচিনা নহয় ন দামী লোৱা এইকেইটাকে লোৱা এক্সাম কেনেকুৱা হ'ল এক্সাম মোবাইল দুটা নাই সেইকাৰণে বেয়া হ'ল মোবাইল দুটা নাই সেইকাৰণে বেয়া হ'ল 50 পেজ কাগজ লিখি থকা মানুহ এইটো 50 পেজ কাগজ বাই এইখনে হৈছে দৰিয়া আৰু এতিয়া পালোহি দৰিয়াৰ ওচৰতে পালোহি ব্লগটো সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু এক্সাম দি পেলাই আহিছোঁ খুবেই এটা মানে ফিল আহিছে যে ভাগৰ মুখৰ অৱস্থা বেয়া হৈছে গতিকে এতিয়ালৈ পুৰা গাড়ী ফিল পাই हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है এই জাষ্ট দৰিয়া পাৰ হৈছোঁ চক আৰু ব্লগটো সমাপ্ত কৰিছোঁ লগ পাম নতুন এটা ব্লগ নতুন এটা ভিডিঅ' টিল দেন টাটা বাই বাই